সকলোকে স্বাগতম জনাই গুড টাইম চাকৰি নতুন সকলে মই ধৰিছে নাই আপোনালোক সকলোকে স্বাগতম জনাই দেখিছে অৱস্থা কাৰণ এতিয়া পথাৰৰ পৰা আহিছোঁ আৰু পথাৰত এতিয়া কচুথোৰ বিচাৰি আনিছোঁ আপোনালোকক ভাবিছোঁ আজি কচুথোৰৰ পিটিকানো কেনেকৈ বনায় একদম ঘৰুৱা সহজ উপায়েৰে মানে কিন্তু বিশেষকৈ আমাৰ জুই নাই গতিকে গেছতে পৰিব লাগিব সেইটো আপোনালোকক দেখাই দিম কেনেকৈ খাবলৈতো চবৰে মন যায় চাগে কিন্তু জুইৰ ব্যৱস্থা নাই কাৰণে কিছুমানে চাগে পিটিকাটো নবনায় মানে কচুথোৰৰ কিন্তু মই আজি দেখাম একদম সহজ হ'ব তাৰ কাৰণে মই কলপাত আনিছোঁ কচুথোৰ আনিছোঁ আৰু সেয়া আপোনালোকক বোলে মই দেখামগৈ তেন্তে ভিডিঅ'টো চাই যাব কচু পিটিকাৰ কাৰণে বেলেগ একো দৰকাৰ নহয় এই কচু এনেকুৱা থুৰি আনিব থুৰিবোৰ ভালকৈ পানীত এবাৰ ধুই ল'ব পাছত এনেকুৱা জলকীয়া যি জলকীয়া দিয়ে মই পকা জলকীয়া দিছোঁ এতিয়া ৰংটো ভাল হয় ফালি ফালি লৈছোঁ মাজত এনেকৈ পৰিলে সোৱাদটো বেছি ভাল হয় সেইটো কাৰণে দুখন কলপাত লৈছোঁ কলপাতখন অকণমান সেমেকিব লাগে কাৰণে মায়ে ওপৰত এই গৰম পানী ডেকটো ইয়াত দি দিছে তেতিয়া সোনকালে কলপাতখন সেমেকি হ'ব আৰু এনেকৈ টোপোলাটো বান্ধিবলৈ সুবিধা হ'ব লাগিব এইডাল বান্ধিব লাগিব এইডালে মানে কলপাতৰে থুৰি হয় কলপাত দুখন অকণমান লেৰেলাৰ পাছত আপোনালোকে কলপাতত এনেকৈ দিব জলকীয়া দি আছে দিওঁ বুলি ক'লে নহৰা দিব পাৰে কিন্তু মই নিদিওঁ এইখিনি এনেকৈ কলপাতত ঠাৰি দিলে এনেকৈ ৰেপ কৰি এনেকৈ মেৰিয়ালে হ'ব সেয়া মায়ে মেৰিয়াই দিব বাৰু এইটো এতিয়া কেৰাহীখন অকণমান পানী দি পেলাই এইটো এনেকৈ বহাই দিছোঁ টাৱাত দিবলৈ কৈছোঁ টাৱাত দিলে টোপাটো ডাঙৰ কাৰণে দিগদাৰ হ'ব এতিয়া এনেকৈ ঢাকি দিলে হৈ যাব ইমানতে থাকক দিলোঁ ওপৰত এনেকৈ এডাল মাৰি দিছোঁ জুই হ'লে বেছি ভাল দিলোঁ জুই নাই কাৰণে এইটো দিগদাৰ হৈছে এনেকৈ থাকক মাজে মাজে লুটিয়াই থাকিব লাগিব এইটো এনেকৈ হৈ থাকক এবাৰ মই লুটিয়াই দিছিলোঁ বাৰু এয়া হ'ল এয়া চব পূৰা ধোঁৱা ওলাই আছে মই ডাইৰেক্ট কেৰাহীৰ পৰা নমাই আনি পেলাই ইয়ালৈকে লৈ আহিছোঁ এই আপোনালোকে ভালকৈ দেখিছে জলকীয়াকেইটা সেইকেইটা আৰু ইয়াত মই নিমখ আৰু তেল লৈ আহিছোঁ এইখিনি মই এতিয়া ইয়ালৈ উলিয়াই লওঁ মই এনেকৈ উলিয়াই ল'লোঁ ইয়ালৈ এয়া এতিয়া মই ইয়াৰ পিটিকা কৰিম এয়া জলকীয়া এইটো ধুনীয়াকৈ জলকীয়াকেইটা হ'লেই পিটিকা কৰিম তাৰপিছত আপোনালোকক দেখাই আছোঁ পিটিকাটো বহুত উপকাৰী হয় কাৰণ ইয়াত বিশেষকৈ মানে কলপাত দিয়া বস্তু বহুত উপকাৰী হয় আপোনালোকে ভালকৈ জানি মই বেলেগকৈ কোৱাৰ প্ৰয়োজন বোধ নকৰোঁ এয়া এতিয়া মই পিটিকা কৰিম মই চামুচ পাতে লাহে লাহে পিটিকা কৰি ল'লোঁ আৰু যদি সেই সহজ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেন্তে আমাৰ গুড টাইম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোৰ লগতে টিপি দিব যাতে আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু এনেদৰে কিছুমান থলুৱা জুতি লৈ মই আকৌ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তেন্তে আমাৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে